everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভাল আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। এতিয়া আমি গৈ আছোঁ মেট্ৰত উঠিবৰ কাৰণে। মেট্ৰত কেতিয়াও উঠা নাই, ফাৰ্ষ্ট টাইম উঠিম মেট্ৰত। বাবা মই আমি ওলাইছোঁ একেলগে। ত' মেট্ৰত উঠিম, আপোনালোককো দেখুৱাম মেট্ৰত উঠা আৰু হাজবেণ্ডৰ কিবা অলপমান কাম আছে সেইখিনি কৰি ল'ব। আমি ওচৰৰ পাজৰৰ ঠাইখিনি ফুৰি আহিম মেট্ৰ' ষ্টেচনৰ এনেকৈ আৰু কি পাওঁ তাতে। মানে এইকেইদিনটো আমি টুৰিষ্ট বাছত এনেকৈ যিখিনি মানে ঠাই আছিল টুৰিষ্ট পইণ্ট সেইখিনি ফুৰি ল'লোঁ একেলগে। তো আজি আমি ওলাইছোঁ এনেই নিজৰ ফালৰ পৰা ইফাল অকণমান ফুৰিবৰ কাৰণে। আপোনালোকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব বুলি। তেন্তে ব'লক যাওঁ এতিয়া। আৰু ভিডিঅ'টো আমাৰ ৰুমটো 3rd ফ্ল'ৰত আছে। এনেকৈ চিৰিৰে নামিহে বোলো ভিডিঅ'টো বনাই লওঁ। ব'লক তেন্তে ওলাই যাওঁ এতিয়া। আমি য'ত আছোঁ তাৰ পৰা মেট্ৰ' ষ্টেচন ওচৰতে হয়। আমি এইখিনি খোজকাঢ়ি গৈ আছোঁ এতিয়া। মাটিৰ পৰা মাটিৰ তলত ষ্টেচন আছে। মাটিৰ তলত এইখন এখন বেলেগ দুনীয়া। ভাবিব পাৰিনে যিবোৰ মাটিৰ তলত আছে। এইটো মেট্ৰ'ৰ টিকেট লোৱা অট'মেটিক কাউণ্টাৰ হয়। ইয়াত আমি নিজৰ ইচ্ছামতে নিজৰ ক'ৰ পৰা ক'লৈকে যাম ঠাইটো মাৰিলে আহি যাব টিকেটটো। এজনী আছে এইটোতকৈ যদি মানে 3 ফিটতকৈ যদি হাইট বেছি হয় এটা বাচ্ছাৰ তেন্তে ইয়াত টিকেট ল'ব লাগিব। 3 ফিটতকৈ এইটো বাচ্ছাটোৰ সমান হাইট ল'ব নালাগে, কাৰণ দৰ্জাবোৰ বন্ধ হৈ যায়। টিকেটটো স্কেন কৰাৰ লগে লগে দৰ্জাখন আকৌ খুলি যাব। টিকেট লৈ ল'লোঁ, আমি দৰে যাই আছোঁ। Make Delhi dengue-free. Fine can be imposed if mosquito. আৰু ট্ৰেইনখন এতিয়া গৈ আছে, কিন্তু এনেই ৰৈ থকা যেন লাগিছে ন, কিন্তু গৈ আছে। অলপো গম নাপায় যে গৈ আছে নে কি। আৰু ভিতৰততো মানে বাহিৰৰ ফালেতো দেখি নাপায়, গোটেই আন্ধাৰ। অকল যেতিয়া ষ্টেচন পাম তেতিয়াহে ষ্টেচনত মানে পোহৰ দেখিম আৰু বাকী গোটেই আন্ধাৰ, যিহেতু মাটিৰ তলত। মই যে ভাবোঁতেই গৈছে মানে কেনেকৈ এইবোৰ কি কৰিছে। আমি যোৱা ট্ৰেইনখন আহিব সেইটো চাইডে, প্লেটফৰ্ম সিফালে। সেইকাৰণে আমি ক্ৰছ কৰিম আকৌ এতিয়া। এইবোৰ কিন্তু মাটিৰ তলত হয় চব। মাটিৰ তলতো এনেকৈ এইবিলাক চব হৈ আছে, ভাবিবই নোৱাৰি এইখন পৃথিৱী। চবে হয় মানে আমি যিটো ঠাইত যাম সেইটো আমি ৰেড লাইনৰ পৰা আহিলোঁ, এতিয়া য়েল্ল' লাইনত যাম। মেট্ৰ'বিলাকো লাইন হিচাপে চলে, ষ্টেচন লাইন হিচাপে মানে গম পায়। এবাৰ আমাৰ য়েল্ল' লাইনত যাব লাগিব আমি। একদম লাষ্ট ষ্টেচন হ'ব আমাৰ এইবাৰ। ৰখাই আছে। এইবাৰ কাশ্মীৰী গীত গৈ আছে। আমি জনপথত নামিলোঁ। ষ্টেচন পালে লাহে লাহে ৰখি আহে। আমি এতিয়া যাওঁ আকৌ কাশ্মীৰী গেট। ওমেন পাইলট, দেখিছা? ওমেন এম্পাৱাৰমেণ্ট। এখন মেট্ৰ' চলাই আছে এজনী মহিলা মানুহে। গোটেই মেট্ৰ' খালী হৈ গ'ল। কাশ্মীৰী গেট মানে লাষ্ট ষ্টপেজ এইটো, এইখন ৰেড লাইনৰ। এতিয়া য়েল্ল' লাইনত মানে মানুহ যোনে লাইন যায় আৰু কিবা গ্ৰীণত যাব, ভায়লেটত যাব। স্কেন এণ্ড পাছ।
20 মিনিটত আমি কিমান কিলোমিটাৰ আহি পালোঁ? 10টা ষ্টেচন। বাপৰে বাপ। আমি এটা ঠাইৰ পৰা দিল্লীৰ আৰু এটা বেলেগ ঠাইত আহি গৈছোঁ। এটা ট্ৰেইন ষ্টেচন আছে, মেট্ৰ' ষ্টেচনৰ লগত ট্ৰেইন ষ্টেচন একেলগে। এইটো দিল্লী ইউনিভাৰ্চিটি ইয়াতে, দিল্লী টেকন'লজিকেল ইউনিভাৰ্চিটি, দিল্লী কলেজ অফ ইঞ্জিনিয়াৰিং। বাপৰে মানুহ ললোঁ। আমি গৈছোঁ ছত্তৰপুৰ, মেট্ৰত আহি গ'লোঁ আকৌ। আজি আমাৰ মেট্ৰৰ সফৰ ইয়াতে শেষ হ'ল। এতিয়া আমি আকৌ আহি পালোঁ জামা মছজিদ, নিজে থকা ঠাইত। বাই বাই। ৰ'বা ৰাস্তাত নাযায়, বাবা। তন্দুৰী ৰুটি, খালি তন্দুৰী ৰুটি, ইয়াতে বহুত তন্দুৰী ৰুটি পায়। এইবিলাকৰ যে কথা কৈছিলে, এইবিলাক খাইছিলে মাইনা, এইবিলাক খাইছিলে। এইটো খাবা এইটো। भैया ये दीजिए, भैया